নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আব্দুল সাজিদ আৰু মোৰ চেনেললৈ স্বাগতম। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰে হৈছে যোৱাকালি হঠাৎ নিজে বাজি উঠিছে মোবাইল। ইমাৰ্জেঞ্চি এলাৰ্ট বাজি উঠিছে সকলোৰে মোবাইলত আৰু প্ৰাকৃতিক বিপদৰ আগজাননীৰ বাৰ্তা দিছে এই এলাৰ্টে। ভূমিকম্প, ভয়ানক বতৰৰ বিষয়ে আগতীয়াকৈ আপোনাক সজাগ কৰি তুলিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰীক্ষামূলকভাৱে মোবাইলে প্ৰেৰণ কৰা হৈছে এই বাৰ্তা আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এতিয়া জৰুৰীকালীন বাৰ্তাৰ স্ক্ৰীনশ্বট। ভাৰত চৰকাৰৰ তৰফৰ পৰা এই জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি তথ্য প্ৰকাশ পাইছে। ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে সেল ব্ৰডকাষ্টিং মাধ্যমেৰে মোবাইললৈ প্ৰেৰণ কৰিছে এই বাৰ্তা। পৰৱৰ্তী খবৰ, পুনৰ আলফা স্বাধীনত যোগ দিলে মৰাণৰ এজন যুৱকে। পত্নী আৰু কন্যাক এৰি আলফা স্বাধীনত যোগদান মৰাণৰ যুৱকৰ। বৰপথাৰৰ দামৈখাটিৰ পলাশ কোঁৱৰে আলফা স্বাধীনত যোগদান কৰে আৰু 24 অক্টোবৰত পূজা চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল পলাশ কোঁৱৰে। যোগদানৰ বিষয়ে অৱগত কৰি সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰিছিল যুৱকজনে। সংযুক্ত মুক্ত বাহিনীত যোগদানৰ কথা উল্লেখ কৰে ভিডিঅ'ত আৰু পৰিয়ালৰ মাজত এতিয়া হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। পুত্ৰক ঘূৰাই পঠাবলৈ পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ লোকৰ। পৰৱৰ্তী খবৰ, 3 বছৰীয়া নিজ কন্যাৰ সন্মুখতে মাতৃক হত্যা কৰিলে স্বামীয়ে। নাজিৰা বিহুবৰ শিলনীত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিজ স্বামীয়ে হত্যা কৰিলে পত্নী সুনীতা চাওৰাক আৰু ঘটনা সংঘটিত কৰিয়ে পলায়ন লক্ষ্মীন্দ্ৰ বাৰৈ নামৰ ব্যক্তিজনৰ। পাৰিবাৰিক কণ্ডলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু মৃত সুনীতা চাওৰাৰ বয়স প্ৰায় 30 বছৰ বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাটো 3 বছৰীয়া নিজ কন্যাৰ সন্মুখতে সংঘটিত হৈছিল। পৰৱৰ্তী খবৰ, ইজৰাইলৰ পৰা বিমান অহাৰ পাছতেই ৰাছিয়াত একাংশ লোকৰ প্ৰতিবাদ আৰম্ভ হৈছে। ইজৰাইলৰ পৰা বিমান অহাৰ পাছতেই এতিয়া ৰাছিয়াত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। ধৰ্মীয় শ্লোগান দি বিমানবন্দৰ ঘেৰাও কৰিলে ৰাছিয়াৰ হাজাৰ হাজাৰ লোকে। ইজৰাইলী যাত্ৰীক ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ জনাইছে ৰাছিয়াৰ লোকে। টেল এভিভৰ পৰা ৰাছিয়ালৈ গৈছিল এখন বিমান আৰু বিমান অহাৰ খবৰৰ পাছতেই হাজাৰ হাজাৰ লোকৰ বিমানবন্দৰ ঘেৰাও কৰিছে ৰাছিয়াৰ বিমানবন্দৰত। পেলেষ্টাইন জিন্দাবাদ ধ্বনিৰে ইজৰাইলৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল এই প্ৰতিবাদ আৰু বিমানবন্দৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীয়ে। পৰৱৰ্তী খবৰ আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। অসমৰ ছাত্ৰীৰ গাত হাত দিলে বিহাৰৰ আৰক্ষী কনিষ্টবলে। অসমৰ ছাত্ৰীৰ গাত হাত দিলে বিহাৰ আৰক্ষীৰ কনিষ্টবলে আৰু চলন্ত ৰেলত কনিষ্টবল নবীন কুমাৰ সিঙৰ ভয়ংকৰ এই কাণ্ড। বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ অশ্লীলতা হানিৰ অপচেষ্টা চলাইছিল বিহাৰৰ আৰক্ষীগৰাকীয়ে আৰু ৰাজস্থান আৰু দিল্লীলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ এটি দল। পুৱতি নিশা শুই থকা অৱস্থাত ছাত্ৰীৰ গোপন অংগত হাত দিলে নবীন কুমাৰ সিঙে আৰু অসমলৈ ঘূৰি অহাৰ সময়ত কিষাণগঞ্জ ৰেল ষ্টেচনৰ ওচৰত নৰ্থ ইষ্ট এক্সপ্ৰেছত এই ঘটনা সংঘটিত হৈছিল। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ছাত্ৰ ছাত্ৰীৰ দলটোৰ। পৰৱৰ্তী খবৰ, গাজাৰ পাছত চিৰিয়াত আক্ৰমণ ইজৰাইলৰ। চিৰিয়াত আক্ৰমণ কৰিলে ইজৰাইলী সেনাই। কেইবাটাও মিছাইলেৰে আক্ৰমণ চলাইছে আৰু চিৰিয়াৰ মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰক টাৰ্গেট কৰি আক্ৰমণ চলাইছে ইজৰাইলে। দক্ষিণ চিৰিয়াৰ কেইবাটাও প্ৰান্তত ৰকেট লঞ্চাৰে আক্ৰমণ কৰিছে চিৰিয়াত।
আৰু হামাছক যুদ্ধত সহায় কৰাৰ অভিযোগ আক্ৰমণ ইজৰাইলৰ। আনহাতে লেবাননতো আক্ৰমণ চলাইছে ইজৰাইলৰ সেনাই। হিজবুল্লাৰ কেইবাটাও ঘাটিত ইজৰাইলৰ সেনাৰ আক্ৰমণ আৰম্ভ হৈছিল। পৰৱৰ্তী খবৰ, এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে 5জনকৈ লোক নিহত আৰু আহত হয় 3জন লোক। ধূপধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে আৰু থিতাতে 5জনকৈ লোক নিহত হয়। গুৰুতৰভাৱে আহত হৈছিল 3জনকৈ লোক আৰু দক্ষিণ হালমাৰাৰ হালকাটাৰ পৰা গুৱাহাটীলৈ গৈ থকা সময়তে ধূপধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। বাছ, বলেৰো আৰু স্কুটিৰ মাজত ভয়াৱহ সংঘৰ্ষ হৈছিল আৰু স্থানীয় ৰাইজে ৰংজুলি চিকিৎসালয়ত চিকিৎসাৰ বাবে আটাইকে লৈ যোৱা যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰৱৰ্তী খবৰ, মুছলমান সমাজলৈ 5টা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে বিধায়ক শ্বেৰমান আলীয়ে। মুছলমান সমাজলৈ কেইবাটাও পৰামৰ্শ বিধায়ক শ্বেৰমান আলীৰ। ৰাজনীতি কৰা বন্ধ কৰক। অধিসূচনা জাৰিৰ পাছতে কৰক ৰাজনীতি। অতি বেছি এমাহে কৰক ৰাজনীতি। মাহৰ 30টা দিনে ৰাজনীতি কৰাৰ দৰকাৰ নাই বুলি তেওঁ মন্তব্য কৰিছে আৰু শিক্ষাত গুৰুত্ব দিয়ক, কোনেও আপোনাক পিছ পেলাই ৰাখিব নোৱাৰে বুলি তেওঁ লগতে জনাইছে। নামাজ ৰোজা কৰিলেই নহ'ব, সততাৰে সমাজৰ পৰা ঘোষ খোৱা, সুদ খোৱা বন্ধ কৰিব লাগিব। মদ, ড্ৰাগছ কিংবা নিচাজাতীয় সামগ্ৰী পৰিহাৰ কৰক বুলি তেওঁ মন্তব্য কৰিছে আৰু কম বয়সত ছোৱালী বিয়া দিয়া বন্ধ কৰক। নিম্নতম স্থানত হোৱাৰ পাছতহে বিয়াৰ কথা ভাবক বুলি তেওঁ কৈছে। যি 2-4টা সন্তান হয় সিহঁতক মানুহ কৰক, যাতে সিহঁতে আল্লাহ ৰচুলক ভালকৈ চিনি পায় বুলি তেওঁ কৈছে আৰু দক্ষিণ বৰপেটাৰ মাছৰচৰত এই মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলীৰ। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। পৰৱৰ্তী নিউজত আমি আকৌ লগ পাম।